আদ্যভাগ দৈৱকী বসুদেৱৰ বিবাহ। আকাশীবাণী শুনি দৈৱকীক বধ কৰিবলৈ কংসৰ অপচেষ্টা। স্বৰ্গতো অধিক যেন মথুৰা নগৰী। একোকালে জাকন সাৰন্ত দেৱ হৰে। পৃথিৱীৰ মধ্যত উপমানাহি যাৰ মুখ্য পাত ভৈল সেহি যাদৱ প্ৰজাৰ ৰাজাৰ। সেই মথুৰাতে আছা সুৰজপতি। তানতনয় বসুদেৱ মহামতি। অৰাম অনেক সাদৰে তাংক আনি গৃহ দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক। ৰত্নে জাতিষ্কাৰৰ ৰথ দুই নবহত। উৎসৰ্গী যৌতুক দিলা কন্যাৰ লগত। পোন্ধৰ হাজাৰ ঘোঁৰা হস্তে চাৰি। দিলা 200 দাসী হাতে মাৰি। বিহা কৰি দৈৱক বসুদেৱ গৃহে যায় বেচিতে। ৰথত উঠি চৰিলা গয়া দৈৱকী সহিতে। দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথেশ্বৰী ঘোঁৰাৰ ধৰিলা বাঘ জৰী। বেঢ়ি যায় সুবৰ্ণৰ ৰথ একশত। মৃদংগ গোমুখ শংখ বাৱে নামত। ঘোঁৰা ডকাই জান্ত কংস চৰিয়া ৰথত। শুনিলা আকাশীবাণী যাহন্তে পথত। যাকলৈ আজাস কংস সোণৰে অজ্ঞান। এই অষ্টম পুত্ৰে তোৰ লৈ বেব্ৰাণ। শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তুলি। দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। অধম আচাৰ কংস কুৰ কুলাঙ্গাৰ। বহু
বসুদেৱে দেখে দৈব কিৰচিন্তে মাৰ উপশান্ত কৰি তাংক বুলিলাব শুনা মহাৰাজা ঘোষ কুলৰ নন্দন তুমি যেন ৰাজা তাংকত জগ জানে তোমাৰ গুণ কবিৰ সকলে বখানে কোন হতে ইহাৰ চিন্তিবে খোজামাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কমনে আচৰে পাপ মৰণ ভয়দ জন্তুৰ ওপৰ মৃত্যু দেহাৰ লগত আজি মৃত্যু হও কোনো সিহঁতে অন্তৰে অৱশ্যে মৰণ আছে সবে জগতৰে কৰ্মৰ অধীন জীৱ যেতিখন যায় এৰে পূৰ্ব দেহাৰ শৰীৰ পাই যেন যোকে তৃণ পাইলে এৰে আৰু তৃণ জীৱৰ মৰণ স্বপ্ন আৰেনো হি ভিন্ন যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তি বা কেও একাৰ ইহ পৰ লোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্ব জান তোমাৰ সে কনিষ্ঠ ভাগিনী জীৱ প্ৰায় হেন জানি অংক কাটি বাকনো যোৱাই ক্ষমিও ৰাজা তুমি দিন দয়াশীল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল কৰিলা কাকুতি তাংক অনেক কাৰুণে তথাপিতো দৈৱকীক নেৰিল দাৰুণে পৰম দুৰ্জন কংস ঘাতুক পৰাই দেখি বসুদেৱে দুনাই চিন্তিলাই উপায় যাৱে বল বুদ্ধি থাকে স্থিৰ কৰি মন
মৃত্যুক তৰিবে লাগি কৰিবে যতন পুত্ৰক সম্পিব বোলে কংসনে পতিক ইয়াৰ হাতৰ এৰুৱাও দব কি কম কিবা দব কিৰ গৰ্ভে পুত্ৰ নবজয় কিবা কংস মৰি আগে যায় জমালয় কংস যেবে নমৰয় পুত্ৰ যাত কিবা তাৰ হন্ত হৈ আৰে কন্ধ পাত কোনে বুজিবে বিপৰীত দৈব গতি হেন পৰামৰিশ কৰিলা মতি হেন পৰামৰ্শ কৰিলা মতি দহে অন্তৰ্গতে মন মুখত সন্ত ঘাটুক কংস কহেন শুনাই বুলি লন্ত শুনিলা ৰাজা যেন আকাশী বচন দৈৱকীত হন্তে নাহি তোমাৰ মৰণ তাৰ পুত্ৰত যেবে ভৈলা মৃত্যু ভয় সুম্পিব তোমাতৈ উপজিলে পুত্ৰ হেন শুনি দৈৱকী কৈৰি মহাবলি পৰৱৰ্তী আপোন গৃহ গলা শুনি দেখিব সুদেৱ মনে মহাতুষ্ট ভৈলা ভাৰ্যায় সহিতে নিজ মন্দিৰ গলা বসুদেৱৰ দৃঢ়তা আকাশবাণী দুইবাৰ হৈছিল আকাশবাণী কেইবাৰ হৈছিল এবাৰ নে দুবাৰ এবাৰ দুবাৰ বুলি ক'লে কেতিয়া ক'লো নহয় কাৰণ কিয় চাওক প্ৰথম যেতিয়া তেওঁ মানে ৰ'ব সময় বঢ়াব নালাগে প্ৰথমতে শুনিলে যে জাকলৈয়া জাস কংস সোণৰে অজ্ঞানে হিৰস্তম পুত্ৰে তোৰ লৈবে প্ৰাণ
সেইটো কথা শুনিলে এতিয়া সেই কথা শুনাৰ কাৰণে দৈৱকীক কাটিবলৈ গ'ল। তেতিয়া বসুদেৱে বহুত যত্ন কৰি পিছত আকৌ কিবা বুদ্ধি কৰিছিলে, কিন্তু কংসই নামানিলে। নমনাৰ কাৰণে তেতিয়া তেওঁ আকৌ যত্ন কৰিছে কি যে তেওঁ গৱেষক পুৰুষ, তেওঁ গৱেষণা কৰিলে যে কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজয়, কিবা কংস মৰি আগে যায় জমালয়। যে আৰু এটা ডাঙৰ কথা আহিছে যে কংস যেবে নমৰয় পুত্ৰ হৈ জাত, কিবা তাৰে হন্তে হৈ আৰু স্কন্ধপাত। তেওঁ বিজ্ঞানী পুৰুষ, গৱেষক পুৰুষ, তৎক্ষণাৎ আগত উদাহৰণবিলাক দি গ'ল। সেয়া খবৰ লোৱাটো প্ৰয়োজন যে ইয়াত এটা কথা কি ক'লে যে কমনে আচৰে পাপ মৰণ ভয়তে, জন্তুৰ ওপৰে মৃত্যু দেহাৰ লগতে। এই ফৰ্মুলাটো ভাল চোৱাৰ প্ৰয়োজন আছে। এতিয়া আপোনাৰ যিটো কমপ্লেইন, যেতিয়া নামানি আকৌ হাত জুৰি কৈছে যে মহাৰাজ, আপুনি যিটো কথাত ভয় কৰিলে আপোনাৰ ভনী দৈৱকী হাতত আপুনি নমৰে নহয়। শুনিলাহে ৰাজা যেন আকাশী বচন। আপুনি যিটো আপোনাৰ সেইটো কমপ্লেইন আহিল মনলৈ, মোৰ খবৰ আহিছে মনটোত যে এইটো ৰিপিট কৰিছে যে আপুনি যিটো আকাশী বাণী শুনিলে আপোনাৰ ভনী দৈৱকীৰ হাতত মৰণ নাই। দৈৱকীক তেওঁ আগতে শৃংখলা এটা কৰি ল'লে আগতেই। কংস যেবে নমৰয় পুত্ৰ হৈ জাত, কিবা তাৰে হন্তে। এইটো মনে মনে গৱেষক পুৰুষ গৱেষণা কৰিছে যে কংস যেবে নমৰয় পুত্ৰ হৈ জাত, কিবা তাৰে হন্তে হোৱা আৰে কন্ধপাত। কিজনী দৈৱকীৰ ল'ৰা হাততহে এইজন মৰিবলগীয়া আছে। কোনে কহিবাস পাৰে বিষম দৈৱ গতি, হেন পৰামৰ্শ কৰিয়া মহামতি। পৰামৰ্শ মনেৰে গৱেষণা কৰাটো তেওঁ নিজে। সেইকাৰণে তেওঁক আকৌ কৈছে মহাৰাজ হ'ব। তেওঁ যেতিয়া নেৰে কাটিবই তেতিয়া আকৌ হাতত ধৰি হাত জোৰ কৰি কৈছে মহাৰাজ, আপুনি যিটো আকাশী বাণী শুনিলে আপোনাৰ ভনী দৈৱকী হাতত আপোনাৰ মৰণ নাই নহয়। কথাটো ৰিপিটহে কৰিছে, দুবাৰ নহয়। ৰিপিটহে কৰিছে যে যিটো আপুনি আকাশী বচন শুনিলে সেইটোকে আপুনি ভাবিলে আকাশী বচন দুবাৰ নে এবাৰ? আপোনাৰ প্ৰশ্ন। হ'ব দে অকণমান।